সো হেল্ল' গাইজ নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ ভালে আছে, মই ভালে আছোঁ। আৰু বাকী আজি যাই আছোঁ মনসা মন্দিৰ। চ' মনসা মন্দিৰ কিহৰ কাৰণে যাম সকলো কথা কৈছোঁ। বাকী ইফালে মজা এটা ভিউ চাওক। আমি আছোঁ বৰ্তমান এতিয়া পলাশবাৰীত। চ' এতিয়া মোৰ লগত এজন আছে ফ্ৰেণ্ড। চ' বলক দেখুৱাই আছোঁ আপোনালোকক কি কৰোঁ চব দেখুৱাই আছোঁ। বলক কিবা কওঁ ভাই। মই হৰজিত মালো আৰু মোৰ এটা ইউটিউব চেনেল আছে হৰজিত ব্লগছ বুলি। আপোনালোকে যাই কিনে ছাবস্ক্ৰাইব কৰিব আৰু মোক ছাপোৰ্ট কৰিব। দিয়া বলক ষ্টাৰ্ট কৰোঁ বলক। চ' লেটছ গ'। আৰু বহুত দিন হ'ল যিহেতু ভিডিঅ' দিয়া নাই আপোনালোকক, চৰি একদম বেয়া পাব। বাকী এতিয়া আজিৰ পৰা পূৰা ব্লগ বনাই থাকিম বলক। চ' হেল্ল' গাইজ। আৰু বাকী পৰঠা চৰঠা খাই ল'লোঁ আমি একেবাৰে। পৰঠা মানে কি পুৰি খাইছোঁ অকল, বেলেগ একো খোৱা নাই। বাকী ইফালে এটা মজা ভিউ চাওক পলাশবাৰীৰ। এইটো চাওক ব্ৰহ্মপুত্ৰ একদম মাজত আছোঁ আমি, মানে সিমানো মাজত নাই। চ' অলপ চেঙাত ৰখিছোঁ বাৰু, অলপ কিবা কিবি খালোঁ বঢ়িয়াকৈ। মানে একদম পুৱা একো খাই অহা নাছিলোঁ যিহেতু, সেইকাৰণে অলপ খাই ল'লোঁ কিবা কিবি, মানে ইমান দুৰ্বলত নৰি আৰু। চ' গাইজ এতিয়া বলক আমি যাই থাকোঁ। চলো চলো এইফালে যাম আমি বলক। মনসা মন্দিৰ। চ' এতিয়া বাহিৰৰ ফালে দেখুৱাই আছোঁ চব বলক, মানে আহি পালোঁ। চ' এতিয়া এইফালে চাওক এইফালে এটা পুখুৰী আছে, আৰু এইটোৱে হ'ল মনসা মন্দিৰ, শ্ৰী শ্ৰী মনসা মন্দিৰ। ত' কি নামটো মই ভালকৈ পঢ়ি দি আছোঁ ৰ'ব। আৰু গাইজ এইটোৱে হৈছে শ্ৰী শ্ৰী মনসা মন্দিৰ, চাপৰি শ্ৰী শ্ৰী মনসা মন্দিৰ। আৰু গাইজ এইটো মনসা মন্দিৰটো 1959 চনত স্থাপন কৰা হৈছিল। আৰু আপোনালোকে যদি আহে হতাপাৰা চাইডে গড়লৰ এইফালে আছে, পলাশবাৰী পাৰ হৈ গড়লৰ চাইডে আছে। চ' আপোনালোকে আহিব, লোকেশ্যনটো দি দিম বাৰু মই। এইফালে চাওক মন্দিৰটো, এইটোৱে হৈছে গেট মন্দিৰৰ। আৰু গাইজ ইফালে এটা পুখুৰী আছে, মই দেখুৱাই দি আছোঁ। বৈদ্য ডাঙৰ পুখুৰী চাওক, এই কাছু আছে তলতে। এইটো কাছু আছে, আৰু কিবা কিবি পেলাই থৈ দিছে। ইমান লেতেৰা কৰিব নালাগে অৱশ্যে। চবলক যাওঁ এতিয়া। চ' গাইজ আমি আৰু ইয়াৰ পৰা ওলাই দিওঁ, যিহেতু বহুত দেৰি হ'ল। আমিও সোনকালে আহিছিলোঁ 10টা মানতে, হয়নে 10টাতে আহিছিলোঁ। এতিয়া অলপ কিবা কিবি খাই লৈ ওলাই দিওঁ ঘৰৰ পৰা, মানে মন্দিৰৰ পৰা। চ' বলক এইটো গেট বলক বলক। হেল্ল' গাইজ। আৰু যি নহওক ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। আৰু বহুত সৰু হৈ গ'ল ভিডিঅ'টো, চ' নেক্সট টাইম বহুত ডাঙৰ ভিডিঅ' আনিম। চ' টেনশ্যন নল'ব, 3-4 মিনিটৰ ভিডিঅ'টো একো নহয়। আজিকালি কাৰো হাতত বেছি সময় নাথাকে বুলি আজিতো ট্ৰাই কৰি দেখুৱাব সকলক। চ' দি চালোঁ কেনেকুৱা হয়। চ' ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু নতুন ভিডিঅ' আহি আছে, টেনশ্যন নল'ব গাইজ। চ' আজিলৈ মানে ৰাখোঁ, বাই বাই। আৰু মানে আমি মেইন বস্তুখিনি দেখুৱাইছোঁ দেই, ৰাখোঁ।